লক্ষ্মী পূজা যেহেতু মই নকৰো আমাৰ প্ৰত্যেক বছৰে মায়ে কৰে পূজাখন কিন্তু আজি অকনমান মাক মই সহায় কৰি দিও বুলি ভাবিছো আৰু সেইকাৰণে প্ৰথমে মই পাতকেটা কাটি লৈছো মানে কলপাত কিটা আৰু তাৰ পিছতে মই শান্তি জলখিনি তৈয়াৰ কৰি আছিলো আনফালে আকৌ বাই ধুনীয়াকে পাকঘৰৰ কামখিনি অকলে সম্ভালি আছে একেবাৰে পায়সৰ পৰা আদি কৰি পুৰি লয় আৰু তাৰ পিছতে ধুনীয়াকে পাকঘৰৰ কাম সামৰি এতিয়া মাক আলতা লগাই দিবলৈ ওলাইছে যেহেতু আমাৰ ঘৰৰ লক্ষ্মী মায়ে হয় আৰু লগতে ময়ো ৰেডি হৈ লৈছো আৰু তাৰ পিছতে আমি এতিয়া পূজাৰ ফালে আগবাঢ়িছো পূজাখিনি ধুনীয়াকে সম্পূৰ্ণ কৰিলে আমাৰ মায়ে আৰু ধুনীয়াকে ভোগখিনি লগাইছে আপোনালোকে দেখিবলৈ পাৰিছে সম্পূৰ্ণ বস্তুৱে মাক দিবলৈ চেষ্টা কৰিছো আমি আৰু শেষত মাই উৰুলি দি বাই পিনে শংখ বজাই মই শান্তি জল ছটিয়াই পূজাখন সম্পূৰ্ণ কৰিলো আচ্ছা লক্ষ্মী পূজাৰ দিনা আপোনালোকে এইটো কাম কৰে নে নাই মোক জনাবচোন মই কিন্তু প্ৰত্যেক বছৰে কৰো ধুনীয়াকে চন্দ্ৰমাটোৰ ফালে চাই পিনে চকুত অকনমান নাৰিকলৰ পানী দিওঁ আমাৰ এইটো বিশ্বাস আছে যে যদি লক্ষ্মী পূজাৰ দিনা এনেকৈ নাৰিকলৰ পানী চকুত দিয়া হয় তেতিয়া দৃষ্টিটো ভাল হয় আৰু লগতে দেখিবলৈ উজ্জ্বলো হয় এতিয়া হয়তো কোনোবাই দিবও পাৰে আৰু নিদিবও পাৰে এইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব কিন্তু মই প্ৰত্যেক বছৰে দিওঁ সেইটো কাৰণে ভাবিলো যে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰো বাৰু যি কি নহওক তাৰ পিছতে ৰাতি সাজ খাই আজিৰ দিনটো এনে কটালো আজিলৈ বাই।